নমস্কাৰ নাথ গড ফাৰ্মিঙলৈ সকলো দৰ্শকে স্বাগতম। আজি এটা বিশেষ ধৰণৰ ভিডিঅ' বনাব লৈছোঁ। এই যে নেপিয়াৰবোৰ দেখিছে, নেপিয়াৰখিনি মানে আজিৰ পৰা দুমাহমান আগতে এইখিনি দুমাহমান আগৰ নেপিয়াৰ হয়। এই নেপিয়াৰখিনি আপোনালোকে জানে দুমাহমান আগতে বাৰিষাৰ আগে আগে পথাৰত ঘাঁহবোৰ এনেই যথেষ্ট বেছি হৈছিলে আৰু সেইটো সময়ত মোৰ নেপিয়াৰখিনিও মানে যথেষ্ট ভাল ধৰণে হৈছিলে। এইখিনি সময়ত কাটিবলগীয়াই হৈছিলে। যদি এইখিনি সময়ত মই কাটি নিদিওঁ তেতিয়া বাৰিষালৈকে ৰাখিলে ঘাঁহখিনি নিশ্চয়কৈ বুঢ়া হ'লহেঁতেন, ছাগলীয়ে নাখালে হয় আৰু ঘাঁহখিনি এনেই কাটি পেলাই দিবলৈ মোৰ মন যোৱা নাছিলে। গতিকে মই ভাবিলোঁ যে কি কৰিম বুলি ভাবি পেলাই মই সিদ্ধান্ত ল'লোঁ যে নেপিয়াৰখিনি কাটি পেলাই মই চাইলেজ বনাম। মই যিমানখিনি জানো সেইমতে যিকোনো কেঁচা ঘাঁহৰে চাইলেজ বনাব পৰা যায় বুলি মই জানো। সেই গতিকে মই সিদ্ধান্ত ল'লোঁ যে নেপিয়াৰখিনি কাটি পেলাই চাইলেজ বনাম। নেপিয়াৰখিনি কাটিলোঁ, এনেকৈ হাতৰে কাটিছোঁ, হাতৰে কষ্ট মষ্ট কৰি পেলাই কাটি পেলাই ধুনীয়াকৈ নেপিয়াৰখিনি বনাইছিলোঁ। এই যে এই নতুন বস্তাটো দেখিছে, এই বস্তাটোত অকল নেপিয়াৰ দি পেলাই বনাইছোঁ। মানে এইটোক মোটামুটি 1.5 কুইণ্টেল বা 1.5 কুইণ্টেলতকৈ বেছি হিচাপত নেপিয়াৰ ধৰিছিলে। ইমানখিনি ডাঙৰ এটা বস্তা মই নেপিয়াৰ চাইলেজ বনালোঁ। বনাই পেলাই মানে ছাগলীয়ে খাব না, এতিয়া বনালোঁ হয়, ছাগলীয়ে খাব নাখাব এইটো হ'ল ডাঙৰ প্ৰশ্ন। তো ছাগলীয়ে খাব বুলি ভাবিয়ে মই কষ্ট কৰি পেলাই বনাই থ'লোঁ। তাৰ আগতে এইখিনি মই মাকৈ আছিলে, মাকৈ দি পেলাই মাকৈ দি পেলাই মই চাইলেজ বনাইছিলোঁ। মাকৈ চাইলেজ মই যথেষ্টখিনি বনাইছিলোঁ, মানে 4টা বেগ বনাইছিলোঁ। 4টা বেগত মই প্ৰথমতে ভাবিছিলোঁ 1 কুইণ্টেলমানকৈ ধৰিছে নেকি, কিন্তু নহয়, 1.5 কুইণ্টেলমানকৈ এটা বেগত ধৰিছিলে। আৰু বেগবিলাক মই ভেকুৱাম ক্লিনাৰ দি পেলাই ধুনীয়াকৈ ইয়াৰ এয়াৰটো আউট কৰি দিছিলোঁ, দি পেলাই বনাই থৈছিলোঁ। আৰু এইখিনি অকণো বেয়া হোৱা নাছিলে। মাকৈ চাইলেজখিনিও বহুত ধুনীয়া হৈ আছিলে আৰু নেপিয়াৰ চাইলেজখিনিও বহুত ধুনীয়া হৈ আছিলে। তো কথা হ'ল কি, মাকৈ চাইলেজখিনি ছাগলীয়ে খাইছেনে নাখাইছে মই ইয়াৰ আগত এটা ভিডিঅ'তে মোৰ ভিউৱাৰ্ছসকলক মই দেখুৱাই দিছিলোঁ। তথাপিও আকৌ দেখুৱাইছোঁ। ইয়াৰ চাইছে মই মানে মাকৈ চাইলেজখিনি অলপমান মানে মেকিং কৰি পেলাই, এনেকৈ নহয় জাহা তাহাকৈ দি দিছোঁ, খালে খাওক নাখালে নাখাওক, এনেকুৱা নহয়। তো মই এটা পদ্ধতি কৰি পেলাই ধুনীয়াকৈ, মোৰ আগৰ ভিডিঅ' চালে গম পাব যে মই মাকৈ চাইলেজখিনি কি পদ্ধতিত ছাগলীক দিছিলোঁ আৰু ছাগলীয়ে এই বাৰিষা সময়ত বহুত ধুনীয়াকৈ খাইছে। এই মাকৈ চাইলেজৰ বেগখিনি মই মোটামুটি 4 মাহ হ'ল, 4 মাহৰ পিছত এতিয়া খুলিছোঁ আৰু বহুত সুন্দৰ হৈ আছে, অকণমানো ভেঁকুৰ ধৰা নাই। কথা হ'লে এতিয়া যিখিনি মই নেপিয়াৰৰ চাইলেজ বনাইছিলোঁ, নেপিয়াৰ চাইলেজখিনি ছাগলীয়ে খাইছেনে নাখাইছে সেইটোহে ডাঙৰ কথা। আজি ভিডিঅ'টো মই তাকে ক'ব বিচাৰিছোঁ যে নেপিয়াৰৰ চাইলেজখিনি ছাগলীয়ে খাইছেনে নাখাইছে, বা নেপিয়াৰ চাইলেজ বনালে আমাৰ কি সুবিধা বা অসুবিধা হ'ব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়া নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আৰু কোনোবাই কিবা কাৰণত ফোন কৰিব বিচাৰিলে ডিছপ্লেত দিয়া নম্বৰত ফোন কৰিব পাৰিব। এইখিনি দেখিছে মোৰ মানে নেপিয়াৰ চাইলেজখিনি মানে পেলাই দিবলগীয়া হৈছে। ক'ব গ'লে নেপিয়াৰ চাইলেজ ছাগলীয়ে খোৱা নাই। এজনে গৰু পুহি আছিলে, মই গৰুৱে খাব নেকি বুলি অলপমান দি পঠালোঁ তেওঁলোকৰ ঘৰলৈ। তেওঁলোকে ক'লে নহয়, গৰুও নাখায়, মানে নেপিয়াৰ চাইলেজখিনি গৰুও নাখায়। আৰু মোৰ চাইলেজখিনি দেখিছে ইমান ধুনীয়া হৈ আছে, অকণমানো গেলি যোৱা নাই, পচি যোৱা নাই, ভেঁকুৰে ধৰা নাই। নেপিয়াৰ চাইলেজখিনি বহুত ধুনীয়া হৈ আছে। ধুনীয়া হৈ থাকিলেও ছাগলীয়ে নাখায় আৰু নোখোৱাৰ কাৰণে কি হ'ল, মই এতিয়া পেলাই দিবলগীয়া হ'ল। যদি কোনোবা মোৰ ভিউৱাৰ্ছে ভাবিছে মাকৈ নেপিয়াৰ দি পেলাই চাইলেজ বনাই থ'ম নেকি, বাৰিষা খুৱাব পাৰিম নেকি, কিন্তু মোৰ অৱস্থাটো দেখিছে নাখায়। মানে মই ইমান ধুনীয়াকৈ তাত মিঠৈ, নিমখে, কিবা ৰাইচ পলিচ, চাপৰ কিবাকিবি মিলাই কৰি দিছিলোঁ, কিন্তু কোনেও নাখায়, অকণমানোৱেই নাখায়। চব সোপা পেলাই দিবলৈ মুঠত 1.5 কুইণ্টেলৰ ওপৰত হ'ব, ইমানখিনি চাইলেজ মই পেলাই দিবলগীয়া হ'ল। আজি ভিডিঅ'টোত ইমানেই আছিলে। মানে মই ভিউৱাৰ্ছসকলক জনাব বিচাৰিছোঁ, যিকোনো কেঁচা ঘাঁহৰে চাইলেজ হয় যদিও ছাগলীয়ে খাব নিবিচাৰে চব চাইলেজ, গতিকে বনাওঁতে কৰোঁতে সাৱধান।